হাই হেল্ল' নমস্কাৰ, মই ৰিংকু ডেকা। আজি এটা নতুন ভিডিঅ' আপোনাক স্বাগত জনাইছোঁ। কিন্তু ভিডিঅ'টো আমি বেলেগ এঠাইৰ পৰা বনাইছোঁ। এইটো আপোনালোকে চাওক, ৰংঘৰৰ পৰা বনাইছোঁ। গুড মৰ্ণিং গাইজ। আমি যোৱাকালি আহিছিলোঁ শিৱসাগৰলৈকে। নাজিৰাত আমি অগ্নিনাথ বাবাৰ মন্দিৰত গৈ কিনে আমি সেৱা সৎকাৰ কৰিলোঁ। এতিয়া আমি গৈ আছোঁ ৰংঘৰ, কাৰেংঘৰ আৰু তলাতল ঘৰ চাবলৈ কাৰণে গৈ আছোঁ। নিশ্চয় আপোনালোকক দেখাবলৈ পাই সুখী হ'ম। আৰু আমি এতিয়া পাইছোঁ এইটো জেগাটো হৈছে আপুনি দিখৌ নৈ শুনিছে চাগে। দিখৌ নৈ এৰিব নোৱাৰোঁ গানটো যে আছে, সেই গানটো যে এইটো নদীৰ ওপৰতে বনোৱা হৈছিলে। চ' পানী পূৰা ভৰ্তি হৈ আছে। চ' এতিয়া আমি গৈ আছোঁ কাৰেংঘৰলৈকে ফাৰ্ষ্ট টাইম। কাৰেংঘৰৰ পৰা আমি যাম তাৰপিছত তলাতল ঘৰৰ আমি গড়গাঁও প্ৰৱেশ কৰিছোঁ এতিয়া সকলোৱে। এইবিলাক বহি আছে। চ' কাৰেংঘৰ গৈ আছোঁ আমি। এইটো পালোঁহি, কাৰেংঘৰৰ গেটটো পাম আৰু। এইবিলাক আমি কিতাপত দেখিছিলোঁ এটা সময়ত, এতিয়া আজি চাব পাৰিম আৰু। কাৰেংঘৰ পাইছোঁ আমি আহি। এইটো কাৰেংঘৰ, কিমান ধুনীয়া লাগে কাৰেংঘৰটো চাই। আপোনালোকক কাৰেংঘৰৰ দৃশ্য দেখাই আছোঁ। কাৰেংঘৰৰ ইয়াতে গড় আছে, ইয়াত মানে গড় বুলি কয়। ইয়াত মানে চাৰিও চাইডে মানে আমাৰ এইবিলাক মাটিৰ মানে ডাঙৰ ভিটা বনোৱা আছে, তাক গড় বুলি কয়। আৰু ইয়াতে ভাল লাগিছে আহি বহুত। মই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু বাপাহঁতে বহুত ভাল পাইছে। আমি আকৌ ইয়াৰ পৰা যাম, ৰংঘৰলৈকে যাম। আৰু ইয়াতে দৃশ্যটো দেখাই দিয়াচোন। ইয়াত বোলে বৰালি মাছ, মাটিৰ দালি আৰু কণী বাকলি আৰু কিবা কিবি বহুত মিক্স দি বালি চালি মিক্স দি ধুনীয়াকৈ বনাইছিলে। ইয়াত মানে কোনো চিমেণ্টৰ কথা নহয়, ইমান ধুনীয়াকৈ বনাইছে। ইমান ধুনীয়াকৈ আহোম শাহসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড, ৰাজমহল। ইয়াত মানে ৰজাবিলাকে বাস কৰিছিলে। মানে যেতিয়া মানে যুদ্ধ বিগ্ৰহ হৈছিলে, মানে তেতিয়া ৰংঘৰৰ পৰা মানে ডাইৰেক্ট তলাতল ঘৰ এখন আছিলে, তলৰ পৰা ইয়ালৈকে ওলাইছিলে। কিন্তু এতিয়া সেইটো নাই, সেইটো মানে ৰাস্তাটো বন্ধ কৰি দিছে, মানুহ যাব নোৱাৰে। এয়া ৰংঘৰৰ বাহিৰৰ দৃশ্য। তো এইবিলাক মানুহবিলাক আহিছে, বহুত মানুহ আহি আছে। বহুত ভয় লাগে। বাপা মানে এতিয়া দৌৰি আহিলে মানে ভয় লাগে। ই মানে পৰি যায় বুলি হ'লে। ইয়াত মানে পানী পৰি বহুত পিছল হৈ আছে। চ' আৰু ৰিপেয়াৰিং কৰি আছে, কিবা কিবি বেয়া হৈছে চাগে ইয়াত। চ' ইয়াতে গেটটো ধুনীয়া। ইয়াতে টিকেটৰ বিষয়ে কৈ দিওঁ। ইয়াতে মানে টিকেটটো ল'ব লাগিলে আপুনি কিউআৰটো কৰি কিনে মানে তাত অনলাইন পে'মেণ্ট কৰিব লাগিব, মানে অফলাইন নাই। এইটো কোনোবা যদি কেতিয়াবা আহে, আপুনি গুগল পে' বা ফোনপে' বা কিবা এনেকুৱা মানে অনলাইন পে'মেণ্ট থকা ফোনপে' বা অনলাইন থকা চিষ্টেম এটা লৈ আহিব। কাৰণ ইয়াতে মানে কি হয়, মানে আপোনাৰ অফলাইন কেতিয়াও নিদিয়ে টিকেট। আমি আহিছিলোঁ, লাকি ভাল যে গুগল পে'ত মানে পইচা আছিলে। চ' ইয়াতে মানে অনলাইন কৰি টিকেট কাটিব লাগে। চ' তাৰ দৃশ্য দেখাই দিলোঁ ইয়াতে। আৰু ইয়াতে ধুনীয়া মানে একদম এইটো হৈছে কিবা ইলেক্ট্ৰিকেল চাব চেণ্টাৰ হয় চাগে। আৰু আমি এতিয়া যাম, কাৰেংঘৰ চালোঁ। এতিয়া আমি ৰংঘৰলৈকে যাম, ৰংঘৰৰ দৃশ্য আপোনালোকক দেখাম। এতিয়া আমি তাত গৈ আৰু জয়সাগৰ পুখুৰীলৈকে যাম। এনেকৈ দেখাই থাকিম, চাই থাকিব। আৰু আমাৰ পাপৰি নাচকীয়া, তাৰ পৰা ব্লগিং কৰি আছোঁ নহয় ধুনীয়াকৈ। কাৰেংঘৰৰ পৰা ওপৰৰ পৰা দৃশ্যটো দেখাই দিম। ওপৰত আহি আছে, তো ওপৰৰ দৃশ্যটো দেখাই দিওঁ। ওপৰত কিবা কাম কৰি আছে। ওপৰৰ হৈছে এনেকুৱা, ওপৰৰ পৰা চাই ভাল লাগে। চাফ চিকুণ কৰি আছে। এনেকৈ চাফ চিকুণ কৰে নেকি? এনেকৈ চাফ চিকুণ কৰে ন? সেউজীয়া হৈ যায় ন? সেউজীয়া হৈ যায়। অঁ, কাম কৰা মানুহ মানে চাফা কৰি আছে, মানে সেউজীয়া হৈছে বৰষুণ পৰি পৰি। চাফা হ'ব, চাফা কৰি আছে। এইটো বস্তু কি কোনোবা জানিলে ক'বচোন বাৰু। এনেকৈ যে চাৰিওফালে আছে, বুজি পোৱা নাই মই কি বস্তু।
আমি কাৰেং ঘৰৰ পৰা আহি তলাতল ঘৰ পালোঁ। তলাতল ঘৰৰ এতিয়া গেটত এণ্ট্ৰি কৰি আছোঁ। এণ্ট্ৰি কৰি আমি সোমাই চাম তাত কি কি আছে, লগতে আপোনালোককো দেখাম। আপোনালোকেও দেখা পাব ধুনীয়া কেনেকৈ কি আছে, দেখাই দিম যিমানখিনি পাৰোঁ যেনেকৈ আছে। চ' তাত যেনেকৈ টিকেট কাটিছিলোঁ ইয়াতো ছেম ছিষ্টেমে হয়, অনলাইন টিকেট কাটিব লাগে। চ' টিকেটটো কাটি ল'লোঁ, এতিয়া সোমাই আহিলোঁ। সোমাই আহি কিনে ভিতৰত আপোনালোকক লৈ গৈ আছোঁ, ব'লক। আমি এতিয়া আছোঁ তলাতল ঘৰত। তলাতল ঘৰত চাব আহিলোঁ। তো তলাতল ঘৰৰ দৃশ্য এইবিলাক ইয়াত আহি আছে। পিছফালে ইয়াত গোটেই পানী পৰি পিছল হৈ আছে। যেতিয়া ঘৰৰ ভিতৰ ভাগ চাওঁ, গোটেইবিলাক যিমান ৰুম আছে চব একে, ছেম টু ছেম দেখা পায়। মানে ভাগবিলাক একে মানে ভিতৰৰ ওপৰৰ ফালে চালে চব একে দেখা পায়। ইয়াতে চাওক একে, আৰু বেলেগ এটা ৰুমত গ'লেও তেনেকুৱাই একে ছেম কণ্ডিশ্যন। চ' আমি তলাতল ঘৰ গোটেইখিনি চাই আহিলোঁ। আমি এতিয়া যাব ওলাইছোঁ ৰংঘৰলৈকে। তো এনেকৈ গৈ আছোঁ। শ্ৰী বাপাই জঁপিয়াই দি আছে, মানে জঁপিয়াইহে যাব। আৰু তাৰমানে তাতে দস্তি এটা লগ পালে, বাবু এটা। আৰু এইকেইটা টোপকেইটা যে কেনেকৈ দাঙি নিছিলে, ইমান ডাঙৰ ডাঙৰ টোপ কেনেকৈ দাঙি নিছিল ভাবি পোৱা নাই। বাপ্পা ইমান ডাঙৰ ডাঙৰ, তেতিয়া যুদ্ধ কৰিছিলে কিমানজন মানুহ দাঙি নিছিলে একেলগে। তো ভাবিবলগীয়া কথা। কিন্তু এতিয়া মানে মই এইটো ইমান ডাঙৰ লোহাৰ হয়, এইটো কেনেকৈ দাঙিছিলে। আমি ৰংঘৰ পালোঁহি। আহি ৰংঘৰৰ দৃশ্যবিলাক দেখাই দিম আপোনালোক। এই আগত পাৰ হৈ গ'ল। বহুত ভাল লাগিছে ইয়াত আহি ফুৰি কিনে। ইয়াতে ফাৰ্ষ্ট টাইম আহিছোঁ। ইয়াৰ পৰিৱেশখিনি বঢ়িয়া, ধুনীয়া। ইয়াত মানে মহাৰজাবিলাকে ধুনীয়াকৈ বনাই থৈ দিছে আগৰ পুৰণি জেগাবোৰ, পুৰণি মহলবিলাক। বহুত ভাল লাগিছে। ই আগতে গৈছে। ইয়াত বহাগ বিহু কি আছে, এই যুঁজ কৰি থকা মল্ল যুঁজ। ঘৰ চাব আহিছোঁ এতিয়া। কি ধুনীয়া পৰিৱেশ ইয়াত। গ্ৰীণ মানে বা সেউজীয়া পৰিৱেশ হৈ আছে ইয়াত। ধুনীয়া চাবলগীয়া পৰিৱেশ, ধুনীয়া পৰিৱেশ। জ্বলি আছে নেকি? বাপা মানে দুদিন মানে পুৰা ফূৰ্তিত আছে। মানে ফুৰিব আহি মানে বিৰাট ভাল পাইছে। একদম সি দৌৰি ফুৰি আছে, ইয়াত দৌৰি ফুৰি আছে পুৰা। ব'লক আমি ৰংঘৰৰ ওপৰ ভাগলৈ চাওঁ ব'লক, ওপৰত কি আছে, কেনেকুৱা লাগে ওপৰৰ পৰা ভিউটো। তো ধুনীয়া লাগিছে সোমাই কিনে, চাই বঢ়িয়া। ঠাণ্ডা হয়, ইমান ধুনীয়া ঠাণ্ডা হয়, ইমান ধুনীয়া পৰিৱেশ। মানে বিৰাট ভাল লাগিছে থাকি। ইমান বাহিৰত ইমান গৰম, কিন্তু ভিতৰত ইমান ধুনীয়া ঠাণ্ডা বতাহ, মানে ভাল লাগিছে। মানে পাখাটো ইমান ডাঠ যে, সেইটো কাৰণে মানে ঠাণ্ডা হোৱা। আৰু ওপৰৰ পৰা চাই কিনে ইমান ধুনীয়া লাগিছে ভিউটো। চাওকচোন কি ধুনীয়া লাগিছে চাই, মানে কিবা মনটো ভাল লাগি গৈছে। ইমান ধুনীয়া ভিউ। ৰংঘৰ চাই বহুত ভাল লাগিলে। চ' আমি ৰংঘৰৰ পৰা এতিয়া ওলালোঁ। এতিয়া জয়সাগৰ পুখুৰীলৈকে যাম। জয়সাগৰ পুখুৰীৰ পৰা তাৰপিছত ৰেলৱে ষ্টেচনত যাম। আৰু বেছি টাইম নাথাকোঁ আমি। চ' এই ভিডিঅ'টো শিৱদৌল পালোঁ আহি আমি এতিয়া এণ্ট্ৰি কৰি আছোঁ। এইখন শিৱসাগৰ টাউন। কৃষ্ণ কৃষ্ণ নমো দিয়া কৃষ্ণ। আজি দিনটো ভালে লাগিছে। ইমান ধুনীয়া প্লেচত গৈ কিনে মনটো বহুত ভাল লাগি আছে এতিয়া। মানে ইমান ধুনীয়া ঠাইত ঘূৰিলোঁ, মানে বহুত ভাল লাগিলে। তো জেগাটো পাহৰিব নোৱাৰি, ইমান ধুনীয়া। চাগে কালিও মানে সপোনতো দেখা পাম চাগে জেগাবিলাক। ইমান ধুনীয়া লাগে। জয়সাগৰ পুখুৰীটো চাবৰ কাৰণে ইমান ধুনীয়া হয়, ইমান ডাঙৰ হয়। মানে ইমান চৰাই চিৰিকটি, ইমান ডাঙৰ মাছ আছে ইয়াত, চাই ভাল লাগিছে। আমি শিৱসাগৰ পুখুৰী পাৰত আছোঁ, শিৱসাগৰৰ। তাৰপিছত আমাৰ শিৱদৌল। শিৱদৌলৰ পিছপাৰে মানে ডাঙৰ পুখুৰীটো আছে, ধুনীয়া পুখুৰীটো। ইয়াত থাকি ধুনীয়া লাগিছে, ঠাণ্ডা হাৱা আহি আছে। এইফালে বহুত মানুহ গৈ আছে। ধুনীয়া পদুম ফুল ফুলি আছে, চাও না কি ধুনীয়া পদুম ফুল ফুলি আছে।
ইয়াত ডাঙৰ ডাঙৰ পদুম ফুল ফুলিছে, কি ধুনীয়া পদুম, ইমান ডাঙৰ পুখুৰী। এতিয়াতো আমি বেলেগত নাযাওঁ, তো লাষ্ট আমাৰ ফুৰা এইটো কেনে লাগিছে তোমাৰ? কি লাগিছে? ইহঁতৰ বহুত ভাল লাগিছে, বাপাৰো ভাল লাগিছে, ফুৰিব আহিছে, ভাল লাগিছে। মা ভাল লাগিছে নাই? ভাল লাগিছে। তো আকৌ কেতিয়া আহিব পাৰোঁ? আমি এবাৰ আহিম বাৰু। শিৱসাগৰত আমি ভাতৰ হোটেল বিচাৰি ঘূৰি আছোঁ। তো ভাতৰ হোটেল বিচাৰি পোৱা নাই, তো ভাত খাম বুলি ভাবিছোঁ, বহুত ভোক লাগিছে। তো ভাতৰ হোটেলটো বিচাৰি আছোঁ, পোৱা নাই, চাই আছোঁ। ভোক লাগিছে নেকি তোমাক? চাই আছোঁ। খাবা? কি খাবা? আৰু কি খাবা? তুমি কি খাবা? কেনে হৈছে ভাত? শুন, কেনে হৈছে? শিৱসাগৰবাসী বাই বাই। শিৱসাগৰৰ পৰা আমি এতিয়া ৰেলৱে ষ্টেচনত গৈ আছোঁ। চ' আমি এতিয়া গুচি যাম। আহিবালি পুৰা দুৰ্বল হৈ আছে। যাবা আহি পালোঁ আমি, ট্ৰেইনৰ পৰা নামিলোঁ গুৱাহাটীত। মানুহৰ পুৰা দৌৰা-দৌৰি লাগিছে, ৰাতিপুৱাই ইমান দৌৰা-দৌৰি লাগিছে। আমি আহি পালোঁ গুৱাহাটী ৰেলৱে ষ্টেচন। আপোনালোকে